মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ মানুহজনৰ জন্মদিন, সেইকাৰণে ভাবিছোঁ অকণমান শৰাই দি দিওঁ। শৰাই দি উঠাৰ পিছত অকণমান কেক এটা বনাওঁ। কেক বনাই কিনে পায়স অকণমান বনাই অকণমান বাহিৰলৈ ওলাই যাম। চাই থাকক ভিডিঅ'টো সকলো। ধন্যবাদ। জন্মদিন বুলি ৰাতিপুৱাই মন্দিৰত শৰাই এখন দিলোঁ। আচলতে তেখেতৰ জন্মদিন বুলি প্ৰত্যেক বছৰে মা বাহঁতে গণেশ মন্দিৰত যায় আৰু বিয়াৰ পিছৰ পৰা ময়ো গৈ আছিলোঁ, কিন্তু এতিয়া মানে কি হৈছে, এই বছৰ আমি মন্দিৰত যাব নোৱাৰোঁ আৰু সেইকাৰণে মানে ঘৰতে শৰাই এখন দিলোঁ ধুনীয়াকৈ। আৰু তাৰপিছত মোৰ লগত মাইনাও আছিলে। তাই মানে মই যেতিয়া মন্দিৰত যাওঁ ন, তাই মোৰ লগত থাকেই আৰু তাই মানে সেৱা কৰি বিৰাট ভাল পায় দেই। তাই মানে মন্দিৰত সেৱা কৰিবই আৰু লগতে মই যদি শংখ বজাওঁ ন, তাইও মানে শংখ বজাবলৈ আগবাঢ়ি আহে আৰু চাবচোন, ভালো লাগে ন এনেকৈ লগত থাকিলে সিহঁত। মন্দিৰৰ কামখিনি হোৱাৰ পিছত মই আহিলোঁ কেকটো বনাবলৈ। বৰ বিশেষ একো নাজানো ইমানকৈ, তাৰোপৰি বৰ বিশেষ যোগাৰো নাই লগত, কিন্তু তথাপিতো যিখিনি আছে তাৰ দৰে মই মানে ভাবিছোঁ বনাম আৰু অকণমান। তাৰপিছত মই কেকৰ বেটাৰখিনি গুলি ল'লোঁ আৰু ইফালে মই গেছত গাখীৰখিনি গৰম হ'ব দিলোঁ পায়সৰ কাৰণে। তাৰপিছত মই ইফালে পায়সৰ কাৰণে গাখীৰ গৰম হ'ব দিছোঁ, এনফালে মাইনাৰ কাৰণে অকণমান গাখীৰ গৰম হ'ব দিছোঁ। আৰু মানে কেকৰ বেটাৰখিনি প্ৰায় হ'লেই আৰু তাৰপিছত মই এইখিনি ধুনীয়াকৈ বহাই দিম। মই চচপেনত বহাম দেই, মই কৈছোঁৱেই ন আগতে যিখিনি বৰ বিশেষ যোগাৰ নাই। তাৰপিছত এইখিনি সময়তে মই ভাবিলোঁ কি কেকখিনি হোৱা মেলি মই ধুনীয়াকৈ ক্ৰীমখিনি হুইপ কৰি লওঁ। প্ৰথমতে মই ক্ৰীমখিনি চামুচেৰে হুইপ কৰি লৈছিলোঁ মানে। তাৰপিছত কিন্তু কি হ'ল জানে, ইমান সময় লাগি গৈছে চামুচেৰে। ব্লেণ্ডাৰেতে ভাল ন, মানে 5-10 মিনিটতে হয়তো হৈ যায়, কিন্তু চামুচেৰে আৰু বহুত সময় লাগি যায় ন আমাৰ তথাপিতো মানে মই আৰু 10 মিনিটমান সময় মই চামুচেৰে চালোঁ দেই, কিন্তু পিছত ভাবিলোঁ আৰু চামুচেৰে নহ'ব। তাৰপিছত মই অকণমান আহিলোঁ পায়সখিনি চাবলৈ হ'ল নে নহ'ল। আৰু আনফালে মই গেছত দি দিছোঁ এইটো কেৰাহীৰ ওপৰত, চচপেনটো দিছোঁ কেক বনাবলৈ বুলি মানে। তাৰপিছত পায়সখিনি প্ৰায় হোৱা অৱস্থাত হৈছে আৰু, কাৰণ মই মানে গোটেইখিনি বাদাম কাজু খিচমিচ সকলোবোৰ দি দিলোঁ তাতে। তাৰপিছত মই ভাবিলোঁ কি ঘুটুনি বাৰে দিলেই বনাওঁ আৰু, নহ'লে চামুচেতে আৰু বহুত সময় লাগি যাব। তাৰপিছত ঘুটুনি দালতে কিন্তু সোনকালে হৈছে দেই। আৰু এইফালে মোৰ ক্ৰীমখিনি হোৱা মানে কেকটো হৈয়ে গ'ল প্ৰায়। তাৰপিছত মই কেক বনোৱা কিন্তু গোটেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ দেই। এইখিনি চাবচোন কেনেকুৱা হৈছে মোৰ কেকৰ ফাইনেল লুকটো জনাব মোক। তাৰপিছত আহিলোঁ অকণমান বাহিৰলৈ যাম বুলি, নিজেও ওলাওঁ মাইনাকো উলিয়াই দিওঁ, কাৰণ একো নকৰিলেও ন বাহিৰত অকণমান তাইকো ফুৰাই লৈ গ'লে তাইও ভাল পাব, যিহেতু গণেশ পূজা। মন্দিৰত যদিনো আমি সেৱা কৰিব নোৱাৰোঁ, বাহিৰৰ পৰাই এবাৰ আৰু সেৱা কৰি আহিম বুলি ভাবিলোঁ। আৰু সেইভাৱেই আমি ওলালোঁ গোটেইকেইটা মানে মায়ে বুলি নাজানে। মায়ে ক'লে মানে কি, যিহেতু মন্দিৰৰ ভিতৰত যাব নোৱাৰোঁ, তোমালোকে গৈ আনে মাইনাক দেখুৱাই আনা আৰু সেই বুলি ভাবিয়ে আমিয়ে গ'লোঁ। ওলাৰ সময়ত কিন্তু তাইৰ বিৰাট ফূৰ্তিৰে, তাই মানে কি জানে, ফুৰিবলৈ যাবলৈ পালে মানে তাইৰ বিৰাট ভাল লাগে মনটো। এনেকৈ আৰু তাইক ধুনীয়াকৈ মই ৰেডি কৰি দিলোঁ। ৰেডি কৰি দিয়াৰ পিছত তাইৰ বাপেকৰ লগত অকণমান সময় খেলিলে। টাইমো লাগে ন বাচ্ছাৰ লগত, মানে সেনেকৈ ওলাওঁতে মেলাওঁতে বহুত সময় লাগি যায়। বিশেষকৈ তাই মানে চুলি কাটিবলৈ বিৰাট দিগদাৰ কৰে দেই। আৰু দেখিছেনে নাই, এনেকৈ তাই বাপেকৰ হাতত ধৰিয়ে আহিব এনেকৈ ধুনীয়াকৈ আহিলোঁ, আমি ওলালোঁ। তাৰপিছত আমি প্ৰথমতে গ'লোঁ তেতেলীয়াত থকা গণেশ মন্দিৰটোলৈ। আমি মন্দিৰৰ ভিতৰত সোমোৱা নাই বাৰু, কিন্তু তথাপিতো আমি বাহিৰৰ পৰাই সেৱা কৰিলোঁ, যাতে অনাগত দিনবোৰ আমাৰ ভালে কুশলে যায়। তেখেতৰ জন্মদিন যিহেতু, তেখেতৰ আহিবলগীয়া দিনবোৰ যাতে ভালে কুশলে ভগৱানে পাৰ কৰি নিয়ে, তাকে ভাবি। তাৰপিছত আমি গ'লোঁ আদাবাৰীত থকা পাৰ্কখনলৈ অকণমান মাইনাক ফুৰাম বুলি। এইখন পাৰ্কৰ এটা প্লাছ পইণ্ট কি জানে, মানে তাই আৰু খেলিব পৰা ধুনীয়া ধুলনি হওক বা এনেকুৱা ধৰণৰ বিভিন্ন তাৰমানে সা-সঁজুলি আছে আৰু খেলিবৰ কাৰণে। সেইকাৰণে মানে তাইও ভাল পায় গৈ। আৰু আমি বোলো যিহেতু তাই ভাল পাই লৈ গ'লোঁ, আৰু এৰিয়াটো বহুতেই ডাঙৰ হয়। আমাৰো ভাল লাগিল দিয়কচোন, জন্মদিন বুলি এইবাৰ মানে বিশেষ একো কৰাও নাই, ঘৰতে শৰাই এখন দিছোঁ আৰু মানে ঘৰতে এইখিনি বনাই কিনে সেই কৰিলোঁ আৰু, কাৰণ অইন বেলি হয়তো কিবা কিবি কৰা যায়, কিন্তু যিহেতু আবেলি ইমান মানে ভালো লগা নাই মনটো, সেইকাৰণে। তাৰপিছত দেখিছেনে, তাই মানে ধুলনিখনত উঠিবলৈ তাই নানামেই আৰু। তাই তাত মানে যিকেইটাত তাই উঠিব পাৰে ন, প্ৰত্যেকটা খেলা বস্তুটো তাই উঠিছে আৰু আহিবই নোখোজে। ইমান মানে তাই মানে তাৰ পৰা পূৰ্ণতা বস্তুৰ পৰা মানে তাই নানামে আৰু যিবোৰত তাই উঠিব নোৱাৰে ন, সেইবোৰতো মানে তাই উঠিবৰ কাৰণে মানে হাল্লা লগাই আছে। কিন্তু উপায় নাই, আমিতো তাইক সকলোতে উঠাব নোৱাৰোঁ ন, যিহেতু কিছুমানত ভয় লাগে। আৰু যিহেতু মানে কি, সৰস্বতী পূজা যোৱাকালিও কিছুমান স্কুলত হৈছিল ন, সেইকাৰণে মানে অইন সৰু ল'ৰা ছোৱালী বহুত আহিছিল। আৰু তাতকৈ ডাঙৰবোৰকে মানে যেতিয়া মানে জোৰকৈ হিলাই দিয়ে ন, তেতিয়া মানে ভয়ো লাগে সিহঁতক। সেইকাৰণে দেখিছেনে, বহুত ল'ৰা ছোৱালী হৈছিলে। অইনবেলিও তাতে মানুহ থাকেই বাৰু, কিন্তু যোৱাকালি বহুত বেছি হৈছিলে। এনেকৈ দেখিছেনে, সৰু ল'ৰা ছোৱালীবিলাক খেলি আছে।
এইটো ভাল ঠাই দেই, কিন্তু আপোনালোকে লৈ যাব পাৰে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক। আৰু এৰিয়াটো মানে বহুত ডাঙৰ, মৰ্ণিং ৱাক হওক ইভিনিং ৱাক হওক এনেকৈ মানে কৰিব পাৰে আৰু মোৰ ভৰিখন ভালদৰে ভাল পোৱাই নাই, সৰাই গৈ আছে আৰু মানে ভালদৰে চেণ্ডেলো পিন্ধিব নোৱাৰোঁ, সেইকাৰণে হাৱাই চেণ্ডেলেৰে পিন্ধি লৈ গৈছে আৰু তাইনো আহিবৰ পৰত মানে আহিবই নোখোজে, কিন্তু উপায় নাই ন, আহিবতো লাগিবই। আৰু ঘৰতো আবেলি ভাবিছোঁ কেকটো যিহেতু বনাইছোঁ, আহি কিনে কেকটো কাটিলোঁ, বাহঁতো আহিলে। Happy birthday to you. Happy birthday to you. Happy birthday dear Raja. Happy birthday to you. তাই খাব আগতে জন্মদিন পাপা কৰে দেই, কিন্তু হ'লে কি হ'ব, জন্মদিন যেন তাই মানে নিজে পাপাকৰ লগত হাতত ধৰি কৰি কাটিছে, সকলোকে তাই খুৱাই দি আছে। আৰু তাই প্ৰথমতে খাই কিনে ককাইহঁতক মাতি আছে, ডিম আয়ুষ আহা মানে এনেকৈ তাইও নিজে খালে, সিহঁতকো খুৱাই দিলে। তাই মানে বিৰাট ভাল পায় দেই কেক খাই কিনে, কি জানে, আমি গোটেইকেইটাই জনক কেক খুৱাই দি আছে ন, তাই কিন্তু চামুচখন হাতত লৈ কিনে তাই নিজে খোৱাতে ব্যস্ত হৈ আছে দেই। কিন্তু তাই সেইখিনি জেগাৰ পৰাই তাই নুগুচেই, মানে কেকটোৰ কাষৰ পৰাই তাই নুগুচেই, তাই যে মানে গোটেইখিনি খাই দিব আৰু। কিন্তু বেছিকৈ দিয়া নাই দিয়কচোন খাব, কাৰণ বেছিকৈ ক্ৰীমটো খোৱাটো বেয়াও ন। আৰু দেখিছেনে মুখৰ অৱস্থা কি কৰি দিছে। তাই এনেকৈ কেক হওক বুট হওক খাই বিৰাটেই ভাল পায়। তাৰপিছত কেক কটা হোৱাৰ পিছত আমি সকলোৱে মিলি চাহ তাহ খালোঁ। চাহ তাহ খাই উঠি কিনে অকণমান ৰাতিৰ কাৰণে ভাত বনাবলৈ গ'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে মোক লাইক আৰু কমেণ্ট কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।